এযোৰ মিক্স পাত যোৰা এইটো গ্ৰীণ কালাৰ খুব ধুনীয়া সি গ্ৰীণ আচলতে হৈছে ডুৱেল শাইনিং আহে কাৰণ য়েল্লোত গ্ৰীণ বোৱা সো সি গ্ৰীণ টাইপৰে গ্ৰীণটো হৈছে আৰু খুব ধুনীয়া লাগিছে আঁচলটো হেয়া য়েল্লো কালাৰ একদম নিউ ডিজাইন নিউ কম্বিনেশ্যন একদম ইউনিক কম্বিনেশ্যন দুটা পিস আছে এইযোৰৰো আপোনালোকৰ যদি ভাল লাগে পটাপট বুকিং কৰিব কাৰণ এইবোৰ পিস নাথাকিব পিছলে কালাৰটো খুবেই ধুনীয়া মুঠতে এইবোৰ কালাৰ পিয়ৰ পাটত থাকে জেনেৰেলি এয়া এনেকুৱা সিলভাৰ গুণাৰ দুটা ডাঙৰ ডাঙৰ বুটা দুই লাইন আৰু আঁচলটো ক'লো য়েল্লো কালাৰত এনেকুৱা ষ্ট্ৰাইপৰ মাজত দুটা ষ্ট্ৰাইপৰ মাজত এনেকুৱা এক লাইন বুটা দিয়া হৈছে আৰু গাত গোটেই গাত সৰু সৰু ব্লু পিংক আৰু সিলভাৰ গুণাৰ বুটা আৰু এইকেইটা হ'ব সাইড পটি য়েল্লোত কালাৰ খুব ধুনীয়া কম্বিনেশ্যনটো ধুনীয়া এখন মেখেলা ওপৰলৈকে সৰু বুটা এক লাইন তলত এয়া ডাঙৰ বুটা আৰু এইখিনি কন্ট্ৰাষ্টকে দিয়া হৈছে আৰু ব্লাউজ পিচটো কন্ট্ৰাষ্ট থাকিব হেভি ল'ব পাৰে এইযোৰ খুবেই ধুনীয়া কালাৰত মিক্স পাত যোৰা কালাৰটো এইটো ক'ব নাজানিম মই কিন্তু খুব ধুনীয়া এইটো চাওকচোন পেষ্টেল কালাৰ হয় আঁচলটো ব্লেক আৰু এইটো মানে মুগা টাইপৰ নহয় কিবা বেলেগ অকণমান কালাৰটো চাই ল'ব এইটোৱে হয় আৰু মই খুলি দেখাইছোঁ কালাৰটো একচুৱেলি মই ক'ব জনা নাই ব্লেকত মুগা বোৱা হৈছে তো কিবা বেলেগ আহিছে কালাৰটো ইয়াত গোল্ডেন আৰু সিলভাৰ কালাৰৰ কাম আছে গুণাৰ মাজত সৰু সৰু বুটা গোল্ডেন আৰু সিলভাৰ গুণাৰ আৰু ডাঙৰ বুটাকেইটা সিলভাৰ গুণাৰ তাত গুণাৰ গোল্ডেন গুণাৰ মিনা আছে এইকেইটা সাইড পটি ৰেড কালাৰত সৰি ব্লেক কালাৰত ব্লাউজ পিচটো হেভি হ'ব ব্লেক কালাৰতে হাতত 4 লাইন পটি আছে আৰু মেখেলাখন একেই কোৱালিটিও বহুত ধুনীয়া ভাল পাব আপোনালোকে ল'লে পিন্ধি ভাল পাব আৰু কম্বিনেশ্যনটো একদম ফাৰ্ষ্ট ক্লাছ হয় বহুত ধুনীয়া আছে এখন মেখেলা খুবেই ধুনীয়া ল'ব পাৰে মিক্স পাত যোৰা খুবেই ধুনীয়া এইটো পিংক কালাৰ আৰু আঁচলটো হ'ব গ্ৰীণ কালাৰ আৰু গুণাৰ বুটা আছে এক গুণাৰ কিংথাপ বুটা আৰু গাটো এনেকুৱা গুণাৰ বুটা আছে চাব মই খুলি দেখাই দিছোঁ কালাৰটো এতিয়া পোহৰৰ কাৰণে বেলেগ আহিব চাব এয়া এখন চাদৰ যথেষ্ট ধুনীয়া যোৰা এটা ইয়াত এনেকুৱা গুণাৰ বুটা সিলভাৰ গুণা গোল্ডেন গুণা দুটা বুটা দিয়া হৈছে এইখন চাদৰখনত এয়া আঁচলটো দেখালোঁ এইকেইটা হ'ব সাইড পটি এখন চাদৰ মেখেলা ওপৰলৈকে বুটা আছে তলফালে এয়া ব্লাউজ পিচ হেভি গোটেই গাত বুটা হাতত পতি থাকিব ল'ব পাৰে এইযোৰ মিক্স পাত যোৰা খুবেই ধুনীয়া কালাৰ কম্বিনেশ্যন কালাৰটো একদম আনকমন মই ক'বলৈহে দিগদাৰ হ'ব এইটো সিলভাৰ কালাৰ টাইপৰ হয় কালাৰটো কিন্তু সিলভাৰ কালাৰ নহয় গ্ৰীণৰ এটা টোন আছে আৰু এইটো বটল গ্ৰীণ মই খুলি দেখাইছোঁ এইযোৰ চাই ল'ব এয়া এখন চাদৰ এয়া চাদৰখন তেনেকুৱা সৰু সৰু ব্লু গুণা সিলভাৰ গুণা দুটা বুটা আছে আৰু ডাঙৰ বুটা এনেকুৱা সিলভাৰ গুণা গোল্ডেন গুণা আছে এইকেইটা সাইড পটি বটল গ্ৰীণত আৰু এইখন মেখেলাখনৰ ওপৰলৈকে সৰু বুটা তলফালে ডাঙৰ বুটা এক লাইন এইখিনি মেখেলাৰ তলৰ পৰিছে ব্লাউজ পিচটো হেভি হাতত পতি থাকিব এইযোৰ মিক্স পাত যোৰা এইটো বডিটো হ'ব বাদামী কালাৰ পিংক কালাৰ এটা কিন্তু বাদাম কালাৰ টাইপ লাগিছে মোৰ এইটো অৰিজিন কালাৰ এতিয়া আহি আছে আৰু আঁচলটো হ'ব পাৰ্পল কালাৰ লাইট পাৰ্পল হ'ব সিলভাৰ গুণাৰ ৱৰ্ক আছে মই খুলি দেখাই দিছোঁ কাপোৰযোৰ চাব খুব ধুনীয়া কম্বিনেশ্যনটো এয়া এখন চাদৰখন চাই লওক এয়া গোল্ডেন গুণা সিলভাৰ গুণা দুটা বুটা দিয়া হৈছে মাজত পিনা থাকিব ব্লু আৰু গ্ৰীণ আৰু গাত সৰু সৰু পিংক গ্ৰীণ ব্লু সিলভাৰ গুণা গোল্ডেন গুণাৰ বুটা থাকিব আৰু সাইড পটিকেইটা মই দেখাই আছোঁ এইটো সাইড পটি এয়া লেভেণ্ডাৰ কালাৰ সাইড পটি এইটো পাৰ্পল নহয় ঠিক লেভেণ্ডাৰেই হয় লেভেণ্ডাৰ কালাৰ সাইড পটি মেখেলাখনৰ ওপৰলৈকে বুটা আছে সৰু বুটাটো তলত ডাঙৰ বুটা এক লাইন থাকিব আৰু এইখিনি হ'ব তলৰ পৰ্চন আৰু ইয়াৰ ব্লাউজ পিচটো হেভি থাকিব হাতত পতি থাকিব এইযোৰ মিক্স পাত যোৰা এইটো চাদৰখনৰ বডিটো হ'ব গোল্ডেন কালাৰ আৰু আঁচলটো হ'ব ৰেড কালাৰ ইয়াত সিলভাৰ গুণা গোল্ডেন গুণা দুটা আছে এইফালে হ'ব এইটো ব্লাউজ পিচ মই খুলি দেখাইছোঁ কাপোৰযোৰ তলতে কিংখাপ বুটা 5টাকে মিনা থাকিব গুণাৰ মাজত গোল্ডেন গুণাৰ মাজত সিলভাৰ গুণাৰে মিনা আছে কালাৰটো এতিয়া বেলেগ আহিব কিন্তু যথেষ্ট ধুনীয়া গোল্ডেন কালাৰ
বহুতে য়েল্লো বুলিও ক'ব পাৰে, কিন্তু য়েল্লো নহয়, এইটো গোল্ডেন কালাৰ হয়, সোণালী ৰং। এইখিনি আঁচলটো আহিছে ৰেডটো, আৰু ইয়াত বেলেগ আহিছে এইটো কালাৰ। এইকেইটা হ'ব ছাইড পট্টি। মই অৰিজিনেল কালাৰটো দেখাবলৈ যত্ন কৰিম বাৰু। অহা নাই, গোল্ডেন কালাৰ হয় ব্লাউজ পিচটো। এইটো হেভি, গোটেই ব্লাউজত চিলভাৰ গুণা গোল্ডেন গুণাৰ বুটা, হাতত পট্টি আছে। আৰু মেখেলাখন হ'ব এইটো একেই। এয়া চাওক মেখেলাৰ কাম, খুবেই ধুনীয়া যোৰা কাপোৰযোৰ, ল'ব পাৰে। কালাৰো খুব ধুনীয়া, ইয়াত একদম লাইট আহিছে গোল্ডেন কালাৰ। এইযোৰ খুব ধুনীয়া মিক্স পাত যোৰা। এইটো ফিৰোজি কালাৰ হয়, চাৰ্ফ কালাৰ পাবও পাৰে। এইখিনি হ'ব ব্লু, তাত পিংক মিনা আছে। মই কাপোৰযোৰ খুলি দেখাই দিছোঁ, চাব। এয়া এখন চাদৰ, এয়া এখন চাদৰ হ'ব, যথেষ্ট ধুনীয়া। এইটো ডাঙৰ বুটা আছে, মাজত ব্লু আৰু পিংক সৰু বুটা, আৰু গাত ডাঙৰ বুটা তেনেকৈ। এইকেইটা হ'ব ছাইড পট্টি। এইখন মেখেলা, মেখেলাৰ ওপৰলৈকে বুটা থাকিব, সৰু বুটাটো। তলফালে এক লাইন ডাঙৰ বুটা থাকিব। এয়া তলৰ পৰ্চনটো এইটোৱে, আৰু ব্লাউজ পিচটো এইটো খুব ধুনীয়া হেভি হ'ব। এই কম্বিনেশ্যনটো পিন্ধিলে যথেষ্ট ধুনীয়া লাগে, আৰু ছাইড পট্টি থাকিব হাতত। এই দুটা মিক্স পাত যোৰা, এইটো লেমন গ্ৰীণ আৰু এইটো গ্ৰীণ হয়, ব্লু টাইপৰ গ্ৰীণ কম্বিনেশ্যন। এইখন চাদৰ, এইটো অৰিজিনেল কালাৰ, খুলি দেখাই দিছোঁ। এখন চাদৰ, এয়া এইখন চাদৰ। গোটেই চাদৰখন ইয়াতকৈ ডিপ হ'ব, কালাৰটো অকণমান লাইট আহিছে, য়েল্লোৱে হয় আচলতে, লেমন গ্ৰীণ টাইপ হয় যদিও য়েল্লো বুলিও ক'ব পাৰে। গোটেই গাত এয়া এনেকুৱাকৈ বুটা থাকিব, কালাৰটো ডিফাৰেণ্ট আহে এইটো কালাৰ খুলি দেখালে। আৰু এইকেইটা হ'ব ছাইড পট্টি চাদৰৰ, চাওক চাদৰ। এইখন মেখেলা, মেখেলাৰ ওপৰলৈকে মাল্টি কালাৰ বুটা, তলফালটো এইটো মিক্স পাত, আৰু এইটো হ'ব ব্লাউজ পিচ হেভি, হাতত পৰি থাকিব। খুব ধুনীয়া এটা যোৰা, ল'ব পাৰে। এযোৰ ব্লেক কালাৰ মিক্স পাত যোৰা, চিলভাৰ কালাৰ আৰু গোল্ডেন কালাৰ গুণাৰ কাম আছে, আৰু মিনা আছে ৰেড কালাৰ। খুব ধুনীয়া। এইকেইটা যোৰা বহুত বিচাৰে, আগতে বহুত আনিছিলোঁ, এতিয়া অকণমান প্ৰডাকশ্যনটো কমকৈ আহিছে। এয়া চাওক গোটেই চাদৰখন তেনেকুৱাকৈ কাম আছে, মিনা থাকিব ৰেড কালাৰ। এইকেইটা ছাইড পট্টি। এখন মেখেলা, মেখেলাখনৰ ওপৰলৈকে বুটা, তলফালে এয়া হেভিকৈ ধুনীয়া ডিজাইনত দিয়া আছে। এইটো ব্লাউজ পিচটো হেভি, হাতত পৰি থাকিব, ল'ব পাৰে। ব্লেক কালাৰ মিক্স পাত যোৰা, গুণাৰ কাম আছে, আৰু মিনা আছে ৰেড আৰু গ্ৰীণ আঁচলত। মই খুলি দেখাই দিছোঁ কাপোৰযোৰ। ব্লেকৰ কাপোৰ, ব্লেক কালাৰ কাপোৰ বিচাৰি আছে বহুতে, মই দিব পৰা নাছিলোঁ ভালকৈ। এয়া এখন চাদৰ, চাওক কিমান ধুনীয়া কাপোৰযোৰ। এয়া ইয়াত গাত সৰু সৰু ৰেড, গুণা আৰু গ্ৰীণ বুটা আছে, গুণাৰ এনেকুৱাকৈ ডাঙৰ বুটা আছে। খুব ধুনীয়া কাপোৰযোৰ, চাওক কিমান ধুনীয়া। আৰু ছাইড পট্টিকেইটা মেখেলাৰ লগত আছে, মই দেখাই আছোঁ। এইখন মেখেলা, এইটো ব্লাউজ পিচ হেভি, গোটেই ব্লাউজতে গুণাৰ বুটা, চাওক কিমান ধুনীয়াকৈ। হাতত এইটো পট্টিও আছে। আৰু এইখন হ'ব মেখেলা, মেখেলাখনৰ ওপৰলৈকে সৰু বুটা, মাল্টি কালাৰ, তলত এক লাইন ডাঙৰ বুটা, আৰু এইখিনি মেখেলাৰ তলৰ ভাগ ব্লেক কালাৰ দি কাপোৰযোৰ। আৰু এইকেইটা হ'ব ছাইড পট্টি। খুবেই ধুনীয়া যোৰা, ল'ব পাৰে। এইটো লাইট য়েল্লো কালাৰ মিক্স পাত যোৰা, আঁচলটো চাওক খুব ধুনীয়া এটা কম্বিনেশ্যনত মিনা কৰা হৈছে। এইটো কফি কালাৰ আৰু ব্লু কালাৰ। মই খুলি দেখাই দিছোঁ, কালাৰটো লাইট য়েল্লো, খুলি দিলে ডিফাৰেণ্ট আহিব। এইটো অৰিজিনেল কালাৰ, চাই ল'ব। মই এটা খুলি দিম। কফি কালাৰ বুটা খুব কমকৈ দিয়া থাকে, এইযোৰত কফি কালাৰ বুটা দি কৰা হৈছে। এইটো চাওক, ইয়াত কলচি ডিজাইনৰ বুটা, কিংকাপ ডিজাইনৰ নিচিনা, আৰু এনেকুৱাকৈ গাত কফি, গুণা আৰু ব্লুৰ বুটা থাকিব। মিনাটো এনেকুৱা কফি কালাৰ আৰু ব্লু কালাৰত মিনা আছে। গোটেই চাদৰত এনেকুৱাকৈ আছে। ডিজাইনটো খুব ধুনীয়া, কালাৰটো ডিফাৰেণ্ট লাগিছে, অকণমান লাইট আহিছে। এইকেইটা ছাইড পট্টি খুব ধুনীয়া। এইটো দুটা পিচ পাই যাব। এইটো অৰিজিনেল কালাৰ, এইটো হেভি ব্লাউজ পিচ, গোটেই ব্লাউজত বুটা আছে।
ব্লাউজৰ হাতত পটি আছে। মই চাদৰখন মেখেলাখন মই দেখাই দিছোঁ চাব। এয়া চাব, এয়া চাওক মেখেলাৰ তলৰ ভাগটো এইটো চাদৰৰ সৈতে, আৰু মেখেলাৰ ওপৰলৈ একলাইন বুটা, ঘন বুটা থাকিব ওপৰলৈ এয়া, আৰু ওপৰত একলাইন ডাঙৰ বুটা। খুব ধুনীয়া লাগিব কাপোৰযোৰ চিলাই উঠিলে, খুবেই ধুনীয়া কালাৰ, লাইট কালাৰ। এযোৰ চি গ্ৰীণ কালাৰ মিক্স পাত যোৰা, আঁচলটো হ'ব পিচ কালাৰ আৰু বডিটো হ'ব চি গ্ৰীণ। মোক খুলি দেখাইছোঁ, খুব ধুনীয়া। আঁচলটো চাওক কিমান ধুনীয়া, আৰু বডিটো মোক খুলি দেখাই আছোঁ, খুবেই ধুনীয়া এটা যোৰা। এয়া চাওক, খুব আহল বহল, দীঘল পুতল, গোটেইখিনি ধুনীয়াকৈ আছে, সকলো চাইজৰ মানুহে পিন্ধিব পৰাকৈ। এইটো ডাঙৰ বুটা গুণাৰ, আৰু মাজে মাজে সৰু সৰু ব্লু আৰু পিংক বুটা আছে। এইখন চাদৰ আঁচলটো দেখালোঁ, আৰু এইকেইটা হ'ব চাইড পটি পিচ কালাৰত, খুব ধুনীয়াকৈ আছে কাপোৰযোৰ। এখন চাদৰ, মেখেলাৰ ওপৰলৈকে বুটা থাকিব। এয়া তলফালে এইখিনি আছে, আৰু এইখিনি মেখেলাৰ তলৰ পৰ্চন, আৰু ব্লাউজ পিচটো এইটো হেভি হ'ব, হাতত পতি থাকিব, ল'ব পাৰে। এযোৰ মিক্স পাত যোৰা, এইটো ডিপ মেহেন্দি কালাৰ হয়, এইটো বটল গ্ৰীণ টাইপৰ মেহেন্দি হয়, আৰু আঁচলতে মগৰ বুটা আছে, পিংক আৰু ব্লু মিনা থকা। মই কাপোৰযোৰ খুলি দেখাইছোঁ, খুব ধুনীয়া কালাৰৰ কাপোৰযোৰ। এয়া চাওক, এয়া এখন চাদৰখনত এনেকুৱাকৈ গোটেই গাত এনেকুৱা সৰু সৰু বুটা আছে, ওপৰত 3 লাইন ডাঙৰ বুটা থাকিব এনেকুৱাকৈ। এইটো মেহেন্দি কালাৰ হ'ব, আৰু এইকেইটা হ'ব চাইড পটি। কালাৰটো খুবেই ধুনীয়া কাপোৰযোৰৰ, আৰু এইখন মেখেলাৰ ওপৰত একেই বুটা আছে, আৰু এইখিনি মেখেলাৰ তলৰ ভাগ। ব্লাউজ পিচটো হেভি হ'ব, হাতত পতি থাকিব, ধুনীয়া হয় যোৰাটো, ল'ব পাৰে। এযোৰ পাৰ্পল কালাৰ মিক্স পাত যোৰা, খুবেই ধুনীয়া কাপোৰযোৰ। মই খুলি দেখাইছোঁ, আচলতে মগৰ বুটা আছে, গ্ৰীণ আৰু ব্লু মিনা আছে। কাপোৰযোৰ চাব, খুব ধুনীয়া পাব আপোনালোকে। এনেকুৱা এটা কাপোৰ এযোৰ এই ডিজাইনত বহুত বিচাৰিছিলে, মই দিব পৰা নাই, এতিয়া এযোৰ আকৌ আহিছে। চাওক, এয়া পাৰ্পল কালাৰত আছে, গোটেই বডিত এনেকুৱা গুণাৰ বুটা, চাওকচোন কিমান ধুনীয়া মিনা আছে, গ্ৰীণ আৰু ব্লুৰ। এইখন মেখেলাটোৰ ওপৰলৈকে বুটা থাকিব, তলফালে এয়া এনেকুৱাকৈ, আৰু ব্লাউজ পিচটো হেভি কৰা হৈছে, হাতত পতি থাকিব, আৰু চাইড পটিও আছে, মই দেখাই দিছোঁ।